বিপদে লগ নেৰা হৈছে কংগ্ৰেছক। KGF 2ৰ গানৰ সুৰ চুৰিৰ অভিযোগ কংগ্ৰেছৰ বিৰুদ্ধে। কংগ্ৰেছলৈ আদালতৰ কঠোৰ নিৰ্দেশনা। এইবাৰ কপিৰাইটৰ কবলত পৰিল কংগ্ৰেছ। বন্ধ হ'ব পাৰে টুইটাৰ একাউণ্ট। জনপ্ৰিয় ছবিত KGF 2ৰ গানৰ সুৰ টুইটাৰ পেজত লগাই বিপদত পৰিছে জাতীয় কংগ্ৰেছ। কংগ্ৰেছলৈ আদালতৰ কঠোৰ নিৰ্দেশনা। এনেধৰণৰ ব্ৰেকিং নিউজবোৰ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব নাপাহৰিব। কংগ্ৰেছৰ ভাৰতজোৰে যাত্ৰাৰ একাউণ্টৰ লগতে কংগ্ৰেছে অফিচিয়েল পেজ কংগ্ৰেছে বন্ধ কৰক, কিয়নো ভাৰতজোৰে যাত্ৰাৰ কাৰ্যসূচীৰ সংগীতত KGF 2ৰ সংগীত বিনা অনুমতিত ব্যৱহাৰ কৰিছিল কংগ্ৰেছে। আৰু সোমবাৰে বেংগালুৰু আদালতে টুইটাৰকো নিৰ্দেশ দিয়ে যে কংগ্ৰেছে KGF 2ৰ গীতৰ ব্যৱহাৰ সন্দৰ্ভত তদন্ত অব্যাহত থকালৈকে ভাৰতীয় জাতীয় কংগ্ৰেছে আৰু ভাৰতজোৰে যাত্ৰাৰ টুইটাৰ একাউণ্ট নিৰ্দিষ্ট সময়ৰ কাৰণে ব্লক কৰক। ইয়াৰ উপৰি টুইটাৰ হেণ্ডেলত থকা কেইবাটাও টুইটাৰ কংগ্ৰেছক ডিলিট কৰিবলৈ নিৰ্দেশ দিয়ে বেংগালুৰু আদালতে। আনফালে আকৌ কংগ্ৰেছে বেংগালুৰু আদালতে কংগ্ৰেছৰ টুইটাৰ একাউণ্ট ব্লক কৰিবলৈ দিয়া সন্দৰ্ভত কয় যে তেওঁলোকে এতিয়াও আদালতৰ আদেশ পত্ৰ লাভ কৰা নাই। আনকি সমগ্ৰ ঘটনাৰ খবৰ কংগ্ৰেছে সামাজিক মাধ্যমৰ দ্বাৰাহে লাভ কৰিছে বুলি মন্তব্য কৰিছে। উল্লেখযোগ্য যে KGF 2ৰ খ্যাত MRT মিউজিকে কপিৰাইট আইনৰ অধীনত যশৱন্তপুৰ আৰক্ষী থানাত এক অভিযোগ দাখিল কৰিছিল। আৰু এই এজাহাৰৰ নামত আছে ৰাহুল গান্ধী, জয়ৰাম ৰমেশ, সুপ্ৰিয়া শ্ৰীনাথ।